Hello guys, welcome back to my new another video. এতিয়া মই বৰ্তমান দিছামুখলৈ গৈ আছো আলহী খাবলৈ। এখন হৈছে মোৰ মৰমৰ বসন্তী। আপোনালোকৰ নেদেখাকৈ আছিল কি এখন হৈছে মোৰ বসন্তীখন R15% হয়। এখন হৈছে এটা আছো। এখন হৈছে আমাৰ ডিমমুখৰ নদী। আৰু গাঁওখন এইপিনে আছে। ইটো চাইডে গাঁওখন আছে আমাৰ মিচিং গাঁওখন। আৰু এখন হৈছে আমাৰ অহা যোৱা কৰা দলংখন এবাৰ বেক কেমেৰাৰে দেখাই দিছোঁ আৰু মই কাইলৈ শিৱসাগৰ যাম দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। ডিমমুখৰ নৈখন চাব পাৰে আপোনালোকে। এই পিনৰ পৰা বৈ আহিছে, তাৰপিছত ইয়াৰ পৰা তালৈ পাবগৈ। এইখন হৈছে আমাৰ ডিমমুখৰ নদী। আপোনালোকক এবাৰ ভালদৰে দেখাই দিছোঁ, চাব পাৰিছে। যে আপোনালোকে বস্তু এটা দেখিছে, এইটো বাঁহ গছৰ হয়। তাৰমানে গৰাখহনীয়া হৈ মেলি তাত পৰি আছে যাতে একদম মাজত আছে মানে চাব পাৰিছে। এতিয়া মই দিছামুখৰ পৰা শিৱসাগৰ গৈ আছোঁ। শিৱসাগৰ পুখুৰীখনে এবাৰ চাবলৈ গৈ আছোঁগৈ। আই লাভ শিৱসাগৰ সেইটো চাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। দিছামুখৰ পৰা লৈ যোৱা ৰাস্তা ইয়াৰ পৰা গ'লে ডাইৰেক্ট শিৱসাগৰ পামগৈ। A few moments later. ফাইনেলি এতিয়া আহি পালোঁ শিৱসাগৰ। এইপিনে লিখা আছে আই লাভ শিৱসাগৰ আৰু পিছপিনে আছে শিৱদৌল পুখুৰীখন। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া পৰিৱেশ হৈ আছে নহয়। আপোনালোকে এবাৰ চাওঁ নজৰাটো। ইয়াৰ পৰা গ'লে শিৱদৌলটো পামগৈ। ইয়াৰ পৰা গৈ মেলি আপোনালোকক শিৱদৌলটো দেখাব চেষ্টা কৰিম। তাৰপিছত পিছপিনে বেক কেমেৰা দি আপোনালোকক পুখুৰীখন দেখাম। এইবাৰ ইমান ধুনীয়াকৈ লিখি থোৱা আছে নহয় আই লাভ শিৱসাগৰ বুলি। আপোনালোকে এবাৰ নিজে এবাৰ চাই ল'ব পাৰে। আৰু যোনে যোনে ইয়ালৈ আহিব বিচাৰে শিৱসাগৰখন এবাৰ চাই মেলি যাব। ইমান ধুনীয়া ঠাই হৈ আছে। আৰু মোৰ লগত এজন আহিছে এইপিনে চাব পাৰিছে উমেশ ব্লগ। তাৰ এটা চেনেল আছে, তাৰ চেনেল এবাৰ গৈ মেলি চাই ল'ব। আৰু যদি তাৰ মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এই কাষতে থকা ৰঙা বটনটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে আগলৈ নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায়। এবাৰ এইটো চাই লওক আই লাভ শিৱসাগৰ ইমান ধুনীয়া হৈ আছে। আৰু এইপিনে বেকত আছে পুখুৰীটো। পুখুৰী তাৰপিছত এইপিনে দেখিব পাৰিছে আপোনালোকে এইটো হৈছে शिवसागर जुबदल आयो पोलंगाने रातोमा बलका आटोका सबन इराक बने मुलुक शिवसागर सेको गुमा बदु जिबिलांका कानकोन पूरा खापन जगह अदक काटक से मुलुक शिवदल रुइदो सारंगु से पार्क सेम काटोका पूरा खापोरा से पार्क शिवदल पार्क से बने हुबाक शिवदल तो दुखसारंगु मुलु शिवदल शिवदल मंदिर दे काटक अदक सुपाक आलाम लंकान बिए से पैदा मुलु शिवदल मंदिर दे अदक से पुकुरी दे काटका पूरा बत्तन पुकुरी है। पूरा बत्तन पुकुरी है संपैदाक मोलो आलामलो गया पप বেকত চাব পাৰিছে সেইটো হৈছে পুখুৰীটো। আৰু এইপিনে চাব পাৰিছে শিৱদৌলটো। এইপিনে হৈছে দৌলটো আছে, আপোনালোকে চাব পাৰে। আৰু যোনে শিৱসাগৰ এবাৰ চাবলৈ আহিব, ধুনীয়া পৰিৱেশ হৈ আছে। আৰু এতিয়া মই শিৱসাগৰ ভিতৰলৈ সোমাব নোৱাৰিলোঁ, পাৰ্মিশ্যন লৈছিলোঁ কিন্তু পাৰ্মিশ্যন নিদিলে। ইভিনিং টাইমত সোমাব পাৰ্মিশ্যন দিব, কিন্তু এতিয়া পাৰ্মিশ্যন নিদিয়ে, সেইটো কাৰণে সোমাব নোৱাৰিলোঁ। আপোনালোকৰ বাহিৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। আপোনালোকৰ বাহিৰৰ পৰা দেখাও এবাৰ বেক কেমেৰা দি আপোনালোকক কৈছে শিৱদৌল আপোনালোকে চাব পাৰিছে দৌলটো চাব পাৰি। মই ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ, কিন্তু ভিতৰত পাৰ্মিশ্যন দিয়া নাই। ইভিনিং টাইমত পাৰ্মিশ্যন দিব, এতিয়া পাৰ্মিশ্যন নিদিয়ে। সেইটো হৈছে দৌল। তাৰপিছত এইপিনে হৈছে পুখুৰী।
চাব পাৰে আপোনালোকে। এইটো হৈছে পুখুৰীটো, আমাৰ শিৱসাগৰ পুখুৰীটো। ইয়াত বহুতখিনি ডাঙৰ ডাঙৰ মাছ আছে, আপোনালোকক দেখাম বাৰু এই তালৈ গৈ মেলি। পুখুৰীৰ মাছখিনি কেইটামান দেখাব চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এইপিনে দাদা সিহঁতে মাছক দানা দি আছে। এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো কেনেকুৱা পায়, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।